নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা শ্বেয়াৰ মাৰ্কেটৰ ভিডিঅ'লৈ আমি আকৌ পুনৰ আহিলোঁ। গতিকে আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে শ্বেয়াৰ মাৰ্কেটৰ যথেষ্ট বিশেষজ্ঞ বুলি ক'ব লাগিব। তেওঁ 12 বছৰৰ পৰা এই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত শ্ৰী নৱজ্যোতি ফুকন। নমস্কাৰ। হয়, তেখেতে আজি আমাক ভেলুৱেবল কিছুমান টিপছ দিব আৰু আমাক স্মল কেপ, লাৰ্জ কেপ বা মনোপলি শ্বেয়াৰৰ বিষয়ে আমাক আজি আমাৰ সকলোকে দৰ্শককে জনাব। গতিকে তেওঁৰ পৰা আমি জানিম। আমি সকলোৱে জানো যে আমাৰ যিটো বয়স, আমাৰ 18 বছৰ পৰা 30 বছৰ বয়সৰ আমাৰ যিসকল আছে তেওঁলোকে বহুত ৰিস্ক লৈ পিনি ভাল পায়। তেওঁলোকে প্ৰথম গ'লটোৱে হৈছে তেওঁলোকে হাই ৰিস্ক ল'ব বিচাৰে, কিন্তু হাই গেইনো কৰিব বিচাৰে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান শ্বেয়াৰ আছে যিবোৰ শ্বেয়াৰত আমি ইনভেষ্টমেণ্ট কৰিলে তাৰ আমি লাভাংশ বহুত বেছিকৈ পাওঁ। গতিকে এই ক্ষেত্ৰত মই বিশেষজ্ঞ শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞ নৱজ্যোতি ফুকনৰ পৰা আমি সুধিব বিচাৰিম যে আমি এই 18 বছৰ বা 30 বছৰৰ যিখিনি লোক আছে তেওঁলোকে যিহেতু হাই লেভাৰেজ বা হাই প্ৰফিটেবল শ্বেয়াৰত ইনভেষ্ট কৰিব বিচাৰিছে, তেনেকুৱা কিছুমান শ্বেয়াৰৰ নাম ক'ব নেকি? হয়, মই কেইটামান শ্বেয়াৰ চিলেকশ্যন কৰি থৈছোঁ। এই শ্বেয়াৰকেইটা মই আপোনালোকক কৈ দিম, কিন্তু এই ক্ষেত্ৰত মই কেইটামান কথা ক'ব বিচাৰিছোঁ। এইবিলাক বহুত হাই ৰিস্ক শ্বেয়াৰ হয়। তাত আপোনালোকৰ পইচাটো 10 গুণ 15 গুণ পৰ্যন্ত 3 মাহৰ ভিতৰত বাঢ়ি যাব পাৰে, হয়তো আপোনাৰ পইচা কমিও যাব পাৰে। কিন্তু তাৰ ভিতৰত মই কেইটামান শ্বেয়াৰ চিলেকশ্যন কৰি থৈছোঁ, যিকেইটা শ্বেয়াৰত আপোনালোকে পইচা লগালে 10-15 গুণ পৰ্যন্ত প্ৰফিট অৰ্জন কৰিব পাৰিব। তাৰ ভিতৰত মই 1 নম্বৰ শ্বেয়াৰটো ক'ব বিচাৰিছোঁ LSIL, মানে লোৱেট ষ্টীল বুলি এটা কোম্পানী আছে। এই কোম্পানীটোৰ শ্বেয়াৰ আজি 3 মাহৰ ভিতৰত প্ৰায় 1 টকাত ট্ৰেড কৰি আছিল। 1 টকাৰ পৰা গৈ 4 টকা, প্ৰায় 4 টকা ওচৰা-ওচৰি এতিয়া হৈ আছে। এই শ্বেয়াৰটো আজিৰ পৰা যদি আপোনালোকে 5 বছৰৰ কাৰণে যদি লগায়, এই শ্বেয়াৰটো নিশ্চয় 500 টকামান হোৱাৰ চান্স আছে আগন্তুক 5 বছৰত। তাৰপিছত মই আৰু এটা শ্বেয়াৰ ক'ব বিচাৰিছোঁ প্ৰচিড ইণ্ডিয়া। ই 50 পইচা, আজি 3 মাহ আগত 50 পইচাত ট্ৰেড কৰি আছিলে, কিন্তু এতিয়া ই 5 টকা 74 পইচাত আজিৰ দিনটোত ট্ৰেড কৰি আছে। এই শ্বেয়াৰটো আগন্তুক 5 বছৰত কমচে কম 500 টকামান গেইন কৰিব বুলি মই ভাবিছোঁ। তাৰপিছত আৰু এটা শ্বেয়াৰ আছে GTL ইনফ্ৰা। এই শ্বেয়াৰটো কিন্তু 22,000 টকাত ট্ৰেড কৰি আছিলে। ই এটা পেনী ষ্টক। এই শ্বেয়াৰটো 5G অহাৰ লগে লগে এই শ্বেয়াৰটোত ৰান ল'ব বুলি মই ভাবিছোঁ। যিহেতু হয়, শ্বেয়াৰ মাৰ্কেটত যিহেতু আমি ফিউচাৰটো চাব লগা হয়, ফিউচাৰৰ যিহেতু আমি চাই পিনি আমি শ্বেয়াৰ এটাৰ ভেলু পিছলৈ বাঢ়িব নে কমিব আমি সেইটো আমি নিৰীক্ষণ কৰোঁ। গতিকে আৰু কি তেনেকুৱা ধৰণৰ শ্বেয়াৰ আছে নেকি স্মল কেপৰ? স্মল কেপৰ আৰু দুটামান শ্বেয়াৰ আছে। BG ফিন বুলি এটা শ্বেয়াৰ আছে, PMC ফিনকপ বুলি এটা শ্বেয়াৰ আছে। তাৰপিছত আপোনালোকে ৰিলায়েন্সৰ শ্বেয়াৰকেইটা এতিয়া ওপৰলৈ উঠা আপোনালোকে নিশ্চয় দেখা পাইছে। অনিল আম্বানীৰ শ্বেয়াৰকেইটা, আৰকম, HFSL বুলি এটা শ্বেয়াৰ আছে, আৰু ৰিলায়েন্স পাৱাৰ, আৰু তেনেকুৱা ধৰণৰ JP পাৱাৰ বুলি এটা শ্বেয়াৰ আছে, JP এছ'চিয়েট, আটলাণ্টা। এনেকুৱা শ্বেয়াৰত আপোনালোকে ট্ৰেড কৰিলে মিনিমাম আপোনালোকে 2-3 গুণ লাভ অৰ্জন কৰিব পাৰিব বুলি মই ভাবোঁ। দৰ্শকসকলক মই এতিয়া এইটো মততে এটা কথা কৈ দিওঁ। ৰিলায়েন্স বুলি ক'লে আমাৰ আচলতে অনিল আম্বানী আৰু মুকেশ আম্বানী দুটা বেলেগ বেলেগ থাকে। গতিকে আমাৰ যিটো আমাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰি সেইটো মুকেশ আম্বানীৰ অধীনত আছে, কিন্তু আৰকম হওক বা তেনেকুৱা ধৰণৰ যিখিনি আছে সেইখিনি আমাৰ অনিল আম্বানীৰ অধীনত আছে। গতিকে তাৰ বিষয়ে আপোনালোকে অকণমান ডিটেইলছ চাই ল'ব। বন্ধুসকল, ইয়াৰ পিছতে মই নৱফোনৰ পৰা আমি জানিব বিচাৰিম যে মনোপলি শ্বেয়াৰ বিষয়ে। মনোপলি শ্বেয়াৰ এনেকুৱা এটা শ্বেয়াৰ যিটো শ্বেয়াৰত আমাৰ লোকচান হোৱাৰ আশংকা বহুত কম থাকে বা ইয়াত লাভ হৈ দেখা যায়। গতিকে আহকচোন জানো আমি নৱফোনৰ পৰা এই মনোপলি কি শ্বেয়াৰত আমি ইনভেষ্টমেণ্ট কৰা উচিত এই মুহূৰ্তত। মনোপলি শ্বেয়াৰ মানে হৈছে এনেকুৱা ধৰণৰ শ্বেয়াৰ যিবিলাকে বহুত বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট আমাৰ মাৰ্কেটত পাব্লিছ কৰে। এনেকুৱা ধৰণৰ শ্বেয়াৰবিলাকক মনোপলি শ্বেয়াৰ। তাৰপিছত মই আপোনাক ক'ব বিচাৰিছোঁ, আপোনালোকে ব্ৰিটানিয়া কোম্পানীটোৰ নাম শুনিছে। ব্ৰিটানিয়াত বহুত ধৰণৰ বিস্কুট আছে। এই ব্ৰিটানিয়া কোম্পানীটোত যদি আপোনালোকে যদি 20,000 টকা যদি লগায়, আগন্তুক 20 বছৰত আপোনালোকে 20 বছৰমানৰ কাৰণে যদি লগায়, আপোনালোকে ডিভিডেণ্ড পাব। ডিভিডেণ্ড পাই মেলি এইটো কোটি টকা হৈ যাব। তাৰপিছত ইছাৰ মটৰ বুলি এটা কোম্পানী আছে, আপোনালোকে শুনিছে, কিছুমান আমাৰ ট্ৰাক বনায়, বাছ বনায়। এই কোম্পানীটোত যদি আপোনালোকে লগায়, তেতিয়াও আপোনালোকৰ কেতিয়াও লোকচান হ'ব নোৱাৰে। ই আপোনালোকক আৰামছে এবছৰত আপোনাৰ 2 গুণ কৰি দিব পইচাটো। তাৰপিছত আৰু এটা শ্বেয়াৰ আছে নেছলে ইণ্ডিয়া। আপোনালোকে গম পায় মেগী হয়নে, আৰু সৰু ল'ৰা ছোৱালীয়ে খোৱা বস্তু এনেকুৱা ধৰণৰ যিটো কোম্পানী, এই কোম্পানীটোৰ নাম হৈছে নেছলে ইণ্ডিয়া। এই কোম্পানীটোত যদি আপোনালোকে যদি পইচা লগায়, এই পইচাটো আপোনালোকৰ 2 গুণা 3 গুণা, আৰু যদি আপোনালোকে যদি লং টাৰ্ম ইনভেষ্টমেণ্ট যদি কৰিব বিচাৰে, তেতিয়া আপোনালোকৰ এইটো কোটি টকা পৰ্যন্ত হৈ যাব পাৰে, 10,000 টকাটোৱে। তাৰপিছত আৰু এটা শ্বেয়াৰ আছে IRCT, এইটো ৰেলৱে শ্বেয়াৰ হয়। আপোনালোকে দেখিছে ৰেলৱেত বহুত লাভ হয়। এই IRCT কোম্পানীটো হৈছে চৰকাৰী কোম্পানী। ইয়াত যদি আপোনালোকে পইচা লগায়, এইটো পইচা আপোনালোকৰ বহুত বাঢ়ি যাব পৰা চান্স আছে আগন্তুক দিনত। আৰু তাৰপিছত আৰু এটা শ্বেয়াৰ আছে পিডিলাইট ইণ্ডাষ্ট্ৰি। পিডিলাইট আপোনালোকৰ ফেভিকল নামৰ আঠাটো দেখিছে চাগে, ফেভিকুইক। এই পিডিলাইট ইণ্ডাষ্ট্ৰি হয়। এই পিডিলাইটে আৰু বেলেগ ধৰণৰ এনেকৈ কিছুমান পাইপত লগোৱা আঠাও এনেকৈ তৈয়াৰ কৰে, কিবাকিবি গোটেই। এই কোম্পানীটো আপোনালোকে যদি পইচা লগায়, এই কোম্পানীটো আপোনালোকে পইচাটো বহুত হাই গেইন কৰিব বুলি মই ভাবোঁ। আৰু আপোনালোকে লাষ্ট 5 yearsৰ আপোনালোকে চাই ল'ব গ্ৰাফডাল। আপোনালোকে যদি আৰু কেইটামান ষ্টক আছে, যিকেইটা ষ্টকত যদি আপোনালোকে পইচা লগায় লকডাউন খোলাৰ লগে লগে, সেইকেইটা প্ৰায় এমাহৰ ভিতৰত আপোনালোকে 2 গুণ পইচা উপাৰ্জন কৰিব পাৰিব বুলি ভাবোঁ। এটা হৈছে ইজমাই ট্ৰিপ বুলি এটা শ্বেয়াৰ আছে। এই শ্বেয়াৰটো লকডাউন খুলিলেই আপোনালোকে পইচাটো লগালে কিন্তু আপোনালোকে এমাহৰ ভিতৰত 2 গুণ প্ৰফিট পৰ্যন্ত পাই যাব পাৰিব।
এই শ্বেয়াৰটোত ইজ মাই হয় হয় এতিয়া আমি যিহেতু যথেষ্ট লাভৰ বিষয়ে পাতি আছোঁ আমি বহুত ৰিক্সৰ কথা পাতি আছোঁ এতিয়া আপোনালোকৰ পৰা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি সকলো দৰ্শক বা সকলো আমাৰ যিসকল শ্বেয়াৰ ইনভেষ্টৰ আছে তেওঁলোকে ইমান ৰিক্স ল'ব নিবিচাৰে তেওঁলোকে এটা মিনিমাম গেইন বিচাৰে ছেভিংছ একাউণ্টতকৈ কিন্তু তেওঁলোকৰ ৰিক্স ভেলুটো একেবাৰে ল' লাগে গতিকে তেওঁলোকৰ নিচিনা মানুহবোৰৰ আপুনি কি ছাজেষ্ট কৰে যে কেনেকুৱা ধৰণৰ শ্বেয়াৰত আমি তেওঁলোকে শ্বেয়াৰ মানে ইনভেষ্ট কৰা উচিত যিবিলাক শ্বেয়াৰে লং টাৰ্মত প্ৰফিট অৰ্জন কৰে কেতিয়াও লোকচান নিদিয়ে তেনেকুৱা ধৰণৰ শ্বেয়াৰত তেওঁলোকে ইনভেষ্ট কৰাটো জৰুৰী কাৰণ তেওঁলোকে যদি সহিবই নোৱাৰে আৰু ৰিক্সটো ল'বই লাগিব পইচা মানে ৰিক্স গতিকে আপোনালোকে ৰিক্স ল'ব লাগিবই আৰু শ্বেয়াৰ মাৰ্কেট কেতিয়াবা আপোনাৰ ফল হৈ যায় কেতিয়াবা ক্ৰেছ হৈ যায় আপোনালোকে শুনা নাই চাগে মই এতিয়া আপোনালোকক জনাইছোঁ 2008 চনত মাৰ্কেটখন ক্ৰেছ হৈছিলে তাৰপিছত ওপৰলৈ উঠি আজি ইয়াত পাইছেহি আৰু আপোনালোকে 2020 চনতো ক্ৰেছ হৈছিলে এইটো ক্ৰেছ বুলি ক'ব নোৱাৰি কিন্তু 2020 চনতো ক্ৰেছ হৈছিলে কৰোণাৰ কাৰণে ক্ৰেছ হৈছিলে কিন্তু লাহে লাহে মাৰ্কেটখন গ্ৰ' কৰিছে এতিয়া যিহেতু এতিয়া ইলেক্ট্ৰিচিটিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ইলেক্ট্ৰিক কাৰ এতিয়া মানে আপোনালোকে ইলেক্ট্ৰিক যিবিলাক শ্বেয়াৰ আছে টাটা পাৱাৰ সুজলন এনাৰ্জি ৰিলায়েন্স পাৱাৰ এনেকুৱা ধৰণৰ শ্বেয়াৰবিলাকত যদি আপোনালোকে ট্ৰেড কৰি আগন্তুক দিনত প্ৰফিট অৰ্জন কৰিব পাৰিব বুলি মই ভাবোঁ দৰ্শকসকলক আপুনি এনে 5টা কি মানে ৰিক্সবিহীন শ্বেয়াৰৰ বিষয়ে ক'ব 5টা আপোনালোকে আমাৰ শ্বেয়াৰ হোল্ডাৰসকলক আপোনালোকে 5টা শ্বেয়াৰৰ বিষয়ে কওক মই দৰ্শকসকলক 5টা শ্বেয়াৰৰ বিষয়ে ক'ব বিচাৰিছোঁ যিকেইটা শ্বেয়াৰত পইচা যদি আপোনালোকে লং টাৰ্ম লগায় বা শ্বৰ্ট টাৰ্মো লগায় লোকচান অৰ্জন নকৰে সেই শ্বেয়াৰকেইটা হৈছে এটা আছে উইপ্ৰ'টোৱে আপোনালোকে ইউটিউবত চালেই দেখিব ইউটিউবত চালে আপোনালোকে দেখা পাব যে উইপ্ৰ'ত কেতিয়াও আজিলৈকে ফল হোৱা নাই আৰু এটা শ্বেয়াৰ আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ তাত লগালেও আপোনালোকে পইচা পাবই আৰু ছান ফাৰ্মা বুলি এটা শ্বেয়াৰ আছে ই গেইন কৰিবই তাৰপিছত আৰু তেনেকুৱা ধৰণৰ শ্বেয়াৰ আপোনালোকে HDFC বেংক আৰু SBI এইকেইটাতো লগালেও আপোনাৰ মানে ফল নহয় এইকেইটা শ্বেয়াৰত আপোনালোকে পইচা লগালে লোকচান খোৱাৰ আশংকাটো কম বুলি ভাবোঁ আৰু 2 নম্বৰতে মই কথাটো ক'বলৈ বিচাৰিছোঁ চুগাৰ ফেক্টৰী যিকেইটা চুগাৰ চেনি য'ত উৎপন্ন কৰে আজিকালি চুগাৰৰ প্ৰয়োজনটো বাঢ়ি গৈছে যি ফেক্টৰী এইবিলাকত চুগাৰ কোম্পানীকেইটাত যদি আপোনালোকে যদি পইচা লগাই থয় তেতিয়া আপুনি পইচা লাভ অৰ্জন কৰিব পাৰিব আৰু লগতে মই এটা কথা কৈছোঁ আজিলৈকে যেনেকৈ আপোনাৰ আজিকালি মদ মানেটো বেয়া বস্তু বুলি ক'লেও এতিয়া মদৰ যিকেইটা শ্বেয়াৰ আছে এই শ্বেয়াৰকেইটা লকডাউন খোলাৰ লগে লগে কিন্তু ওপৰলৈ জাপ মাৰিব এইটো 100% পাই খাটাং হৈ পৰিছে যিহেতু লকডাউন হৈ আছে সেইকাৰণে মদৰ শ্বেয়াৰকেইটা ইমান ওপৰলৈ উঠিব পৰা নাই মই আপোনালোকক মদৰ শ্বেয়াৰকেইটাও কিনি থ'বলৈ কৈছোঁ যেনেকৈ ইউনাইটেড বিয়াৰিজ বুলি এটা কোম্পানী আছে এই শ্বেয়াৰটোত যদি আপোনালোকে পইচা লগাই থয় আগন্তুক 10 বছৰত ই পাই আপোনালোকক 100 গুণ প্ৰফিট দিব পাৰিব বুলি মই ভাবোঁ আমি যিহেতু লকডাউন হৈছে লকডাউনটোক এজ এ আমি ডিছএডভান্টেজ বুলি ধৰিলে নহ'ব আমি এডভান্টেজ হিচাপে ধৰিব লাগিব আমি লকডাউন খোলাৰ পিছতো হয়তো বহুতখিনি শ্বেয়াৰৰ আমি ডিফ্লেকশ্যন দেখা পাম গতিকে তেনেকুৱা ডিফ্লেকশ্যন শ্বেয়াৰৰ কাৰণে আমি অলপ এতিয়া এইটো মুহূৰ্ততে আমি চিন্তা কৰি যদি আমি ইনভেষ্টমেণ্ট কৰোঁ তেতিয়া আমি সদায় প্ৰফিটত থাকিম এই মুহূৰ্তত ইমানখিনি আমাক তথ্য জনোৱাৰ বাবে মই শ্ৰী নৱজ্যোতি ফুকনক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ গতিকে শেষত আপুনি কিবা ক'ব বিচাৰে নেকি আমাৰ শ্বেয়াৰ হোল্ডাৰ উপদেশ দিব বিচাৰে টিপছ দিব বিচাৰে মই আপোনালোকক এটাই টিপছ দিব বিচাৰোঁ আপোনালোকে ধৈৰ্য ধৰিব লাগিব অধৈৰ্য হ'লে নহ'ব ধৈৰ্যৰ মূল শক্তি শ্বেয়াৰ এটা তললৈ নামি গ'লে আপোনালোকে লোকচান হৈছে বুলি যদি তাৰপৰা যদি ওলাই আহে তাৰপিছত আপোনালোকে দেখিব যে শ্বেয়াৰটো আকৌ ওপৰলৈ উঠি আছে তেতিয়া আপোনালোকে অত্যধিক বেয়া লাগিব গতিকে আপোনালোকে শ্বেয়াৰ ইনভেষ্ট কৰি তললৈ আহিলেও আপোনালোকে যাতে চেল কৰি নিদিয়ে ই ওপৰলৈ উঠিবই সূৰ্যটো ডাৱৰে কেতিয়াও ঢাকি ৰাখিব নোৱাৰে এদিন হ'লেও সূৰ্যটো উদয় হ'বই এই কথাষাৰতে মই কৈ সমাপ্ত কৰিছোঁ আজি সেইটো হয় নৱজ্যোতি ফুকনলৈ যথেষ্ট আমি ধন্যবাদ জনালোঁ তেওঁ যিটো কথা ক'লে আমি শ্বেয়াৰ মাৰ্কেটত ধৈৰ্য ধৰা উচিত এইটো নিতান্তই আমাৰ জীৱনতো আমি বহুতখিনি ধৈৰ্য ধৰিলে আমি পিছত সুফল পাওঁৱেই গতিকে আজি এই নোটটোতে আমি এই আমাৰ ভিডিঅ'টো শেষ কৰিব লৈছোঁ গতিকে দৰ্শকসকলক জনাওঁ যে এই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পায় মই নিশ্চয় এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ অভিজ্ঞ ব্যক্তি নৱজ্যোতি ফুকনৰ লগত আৰু বনাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ গতিকে আমাৰ এই ভিডিঅ'টো আপোনালোকে চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ যাওক চেনেলটো লাইক কৰি থৈ যাওক আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শ্বেয়াৰ মাৰ্কেট হওক মিউচুৱেল ফাণ্ডৰ বিভিন্ন তথ্য সম্বলিত ভিডিঅ' আমাৰ এই চেনেলটোত পাব গতিকে আপোনালোকে ইমান দেৰিৰ বাবে আমাৰ চেনেলটো চাই থকাৰ বাবে ভিডিঅ'টো আপোনালোকক ধন্যবাদ জনাই আজিলৈ আহিছোঁ ধন্যবাদ